बिटिआरनि मोनफ्रोमबो हानजाया बिटिआर केपचार पेरेडआव दं। बिटिआरनि मोनफ्रोमबो हानजाया गाव गावनि दोलोफोरनि मावखान्थि थियारि खालामबाय। मोनफ्रोमबो राजखान्थि दोलो गुबैयै बिजेपि, इउपिपिएल आरो बिपिएफआ बिसायख'थिनि थाखाय साखाफारा जागासिनो दं। गाहाय बे खेबाव रायजोनि बिजेपिआ गोबाङैनो बिटिआरखौ आवग्रिनो सानथांखि खालामगासिनो दं। बिटिसि बिसायख'थिया खाथियाव फैबाय आरो आसामनि गिबि मन्थ्रिया दिनै अदालगुरि जिल्लानि सिङाव थानाय मोदैबारि काउन्सिल बियाबनि मिरु बिन्दो खालायगावनि मिरुखौ लानानै 3 खालार खालि अदालगुरियाव फैगोन। बिथाङा खालायगावनि गेजेराव थानाय सुजित नार्जारी भवनाव पार्टीनि गोहोखौ बांहोनो थाखाय मोनसे जरखा आफादारि मेल खुंदों। बिजेपिआ मोदैबारि बियाबनिफ्राय फिन देरहाफिनगोन। मोदैबारि परिषद बियाबनि एमसिएलए आरो बिटिआरनि मावफुं सोद्रोमा दिगन्त बरुवाया बे बियाबनि मोनफ्रोमबो हारि माहारिनि गासैबो रोखोमनि जौगानायनि थाखाय जेब्लाबो थियारि। सुबुंफोरनि मोजांनि थाखाय मोदैबारिया जेबो एना-एनि गैयाजासे काउन्सिल बियाबखौ सिगांथिं लांनो थाखायल' खामानि मावगासिनो दं आरो इयुनावबो खामानि मावलांबाय थागोन। आरो बुंबावदों दि फैबाय थानाय समसिम मोदैबारि बियाबनि बिसायख'थिनि सोलोआ जोबोद रोखा। दोलोनि सुलुंनि बायदिब्ला फदुम बिबारनि सावगारियाव फिन बिसायख'थि गेलेगोन होनना इएम दिगन्त बरुवाया बुंथिदों। बे मेलाव सिपाझारनि एमएलए परमानन्द राजबंशी, बिटिआरनि एमसिएलए आरो इएम दिगन्त बरुवा, मोदैबारिनि बिजेपिनि मण्डल आफादगिरि नवराज बरुवाया बाहागो लादोंमोन। আমাৰ বিটিচি নিৰ্বাচনৰ প্ৰভাৰী আমাৰ চিপাঝাৰ সমষ্টিৰ সন্মানীয় বিধায়ক পৰমানন্দ ৰাজবংশীদেৱে আজি আমাৰ ইয়াত আহিলে। মণ্ডলৰ কাৰ্যকৰ্তাসকলৰ চা চিনাকি হ'ল আৰু আমাৰ বুথ সন্মিলন প্ৰত্যেক বুথৰ পৰা তেওঁ 3জনীয়া প্ৰতিনিধি মাতি আনি আজি সভাত তেওঁ অংশগ্ৰহণ কৰিলে আৰু সংগঠনৰ কাম কাজ সম্পৰ্কে আমাৰ মানুহ বিটিচি নিৰ্বাচনত আমি কি কৰিব লাগিব, আমি কেনেধৰণে আগবাঢ়িব লাগিব। অহা 3 তাৰিখে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱ আমাৰ ওদালগুৰিত আহিব। তাত আমি কেনেকৈ যাব লাগিব, তাতো যিহেতু এখন আমাৰ কৰ্মী সভা হ'ব, পাব্লিক মিটিং নহ'ব, তো আমি কেনেধৰণে যাম এই কথাখিনি আমি আগবঢ়াই নিলোঁ। আৰু আমাৰ পৰমানন্দ ৰাজবংশীদেৱে যি পৰামৰ্শ দিলে আমি সকলোৱে শুনিলোঁ আৰু তেওঁ এটা অভিজ্ঞ ব্যক্তি। তেওঁ অহাৰ আৰু আমাৰ সাংগঠনিক আমি অধিক আগবাঢ়ি যাব পাৰিম বুলি আশা ৰাখিছোঁ। আৰু নিৰ্বাচনত আমাৰ যদি বুথ শক্তিশালী নহয় তেতিয়া নিৰ্বাচন জিকাটো সম্ভৱ নহয়। আমি বুথ শক্তিশালী কৰা বা আমাৰ ইতিমধ্যে 100% আমাৰ বুথ সমিতি আমাৰ আছে। আজিৰ মাজত 2জন বুথ সভাপতি অহা নাই, আমাৰ তেওঁলোকৰ বিশেষ অসুবিধা বা এজনৰ অসুখ হোৱাৰ কাৰণে 2জন বুথ সভাপতি মাত্ৰ অহা নাই। বাকী গোটেই কৰ্মীখিনি আহিছে আৰু কৰ্মী সভাখন খুব সৰ্বাংগী আৰু সফল হোৱাৰ বাবে মই মণ্ডল সভাপতি ডাঙৰীয়াকো ধন্যবাদ জনাইছোঁ। যিহেতু বিটিচি নিৰ্বাচন সমাগত আপুনি প্ৰত্যেকটো মোটামুটি সমষ্টিৰ প্ৰান্তে প্ৰান্তে ঘূৰি ফুৰিছে, ৰাইজৰ সঁহাৰি কেনেকুৱা পাইছে? প্ৰত্যেকটো নিৰ্বাচনতে আমি ঘূৰিছোঁ। মই আশা ৰাখিছোঁ ৰাইজে আমাক যেনেধৰণে সঁহাৰি দিছিলে 2020 চনতো দিছে। ইয়াৰ আগতে আমাৰ পাৰিলে সাংসদ নিৰ্বাচন MP নিৰ্বাচনতো তেওঁলোকে আমাক সঁহাৰি দিছে। মোদৈবাৰী সমষ্টিত আমি প্ৰায় 33,000 ভোট পাইছোঁ যোৱা MP ইলেকশ্যনত। ইউপিপিএল দল আমাৰ লগত আছিল। আমাৰ যি আমাৰ মেম্বাৰশ্বিপ ড্ৰাইভ হৈছিল এই মোদৈবাৰী সমষ্টিত আমি 22,000ৰো অধিক প্ৰায় 23,000 মেম্বাৰশ্বিপ আমি কৰিছোঁ, অনলাইন মেম্বাৰশ্বিপ। তেতিয়াও আমাক ৰাইজে সঁহাৰি জনাইছে। মোদৈবাৰীবাসী ৰাইজ আমাৰ বিজেপিৰ লগত আছে আৰু ভৱিষ্যতেও থাকিব। মাননীয় নৰেন্দ্ৰ মোদীদেৱৰ যি শাসন ব্যৱস্থা, ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ যি শাসন ব্যৱস্থা, তাত সকলো মানুহ আপ্লুত হৈছে আৰু তেওঁলোকৰ প্ৰতি ধাৱবান হৈছে। ভাৰতীয় জনতা পাৰ্টি ধাৱবান হৈছে আৰু সেই ঢৌৱে মোদৈবাৰীকো চুই গৈছে। আৰু মোদৈবাৰীত এইটো দিগন্ত বৰুৱা বুলি নহয়, ইয়াত যোনেই নিৰ্বাচন নেখেলক পদুম ফুলৰ ছবিত সকলো ইয়াত জয়ী হোৱাৰ কাৰণে এটা সুন্দৰ আৰু সুগম ঠাই হ'ল মোদৈবাৰী। এই বিটিচি নিৰ্বাচন যিহেতু আহি আছে, এই বিটিচি নিৰ্বাচনক লক্ষ্য কৰি কেন্দ্ৰ কৰি আমাৰ আজি এক বিশেষ সাংগঠনিক সভা এই সুজিত নাৰ্জাৰী প্ৰেক্ষাগৃহত অনুষ্ঠিত হৈ যায়। কিন্তু আপোনালোকে দেখিছে আমাৰ অপেক্ষিক কাৰ্যকৰ্তা আছিলে 380 গৰাকী, কিন্তু আমাৰ ইয়াত মানুহ হৈ গ'ল 600 গৰাকী। ইয়ে প্ৰমাণ কৰে যে মোদৈবাৰীত বিজেপি দলৰ কেনেকুৱা উত্থান হৈছে। আপোনালোকে নিশ্চয় উমান পাইছে মানুহৰ যি সমাগমত। গতিকে আগন্তুক যি বিটিচি নিৰ্বাচন আহি আছে, এই নিৰ্বাচনত মই ভাবোঁ আমাৰ প্ৰতিদ্বন্দ্বী কোনো নহ'বই নেকি।
खालाइगावनिफ्राय असिम शर्मानि रिपर्ट NBT लाइभ।